Hello everyone, welcome back to our channel. কি খবৰ সকলোৰে? আমাৰ ভাল আৰু যিসকলে আমাৰ ভিডিঅ' চাই আছে গম পাবই মাহী আহিছে যোৰহাট ঘৰলে। সেইকাৰণে ভাবিছোঁ আজি ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰোঁ। আজি দিনটো ভাল ৰ'দ দিছে আৰু এয়া পখিলা আহিছিলে, সেয়াই তুলি আছিলে, ইমান ধুনীয়া পখিলাজনী। আৰু আজি আচলতে আমি এফালে যাম যদিও তেনেকৈ প্লেন কৰা নাই এক্সেক্টলি ক'ত যাম, কিন্তু ব'লকচোন ভিডিঅ'টো লাষ্টলৈকে চালে গম পাব। আৰু টাইমলাইনতো দেখিছেই চাগে, সেইকাৰণে ওলালোঁ এয়া। আৰু লগতে আমাৰ যাব ককা আৰু বাকীটো নাই, আমি কেইটাই যাম অকল। আৰু এইখন আমি যাবলৈ ওলাইছোঁ আচলতে এখন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এখন বায়'ডাইভাৰ্চিটি পাৰ্ক, মানে উপবন, যোনখন তিতাবৰ জ'নেল ফৰেষ্ট ডিপাৰ্টমেণ্টে সাহিত্য মানসী উপবন হিচাপে কনভাৰ্ট কৰিছে। তাত বহুতো লোকেল ফুল গছ এনেকুৱা বহুতখিনি প্ৰিজাৰ্ভ কৰিছে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰতে হয়, সেইখিনি পাৰ্ক হিচাপে বনাই ৰাখিছে। তেনেকৈ ইমান পাব্লিক যাব পৰাকৈ পাৰ্ক হিচাপেও বনোৱা নাই, কিন্তু মানে এনেই অকণমান চাব পাৰি। আৰু আমি চিনাকি আছিলে কৈ ৰাখিছিলোঁ, ল'ৰা এজন ৰৈ আছিলে আৰু তালৈ আমি আজি চাম বুলি আহিছিলোঁ। আৰু পাৰ্কখনৰ লোকেশ্যনটো হ'ল তিতাবৰৰ পৰা অলপ দূৰত কুন্দৰ গাঁও। যিসকল যোৰহাটৰ হয় গম পাব, নহ'লে মই ডেছক্ৰিপশ্যনত লোকেশ্যনটো দি দিম। আৰু এইখন আহি পালোহি, এয়া গেটখনত লিখা আছে নামটো, আৰু তাৰপিছত এয়া এণ্ট্ৰিটো সোমাই আহি এই ঘৰটো আছে। এনেইতো ইয়াত কেয়াৰটেকাৰ থাকে 3জনমান, কিন্তু আজি নাছিলে, অকল এজনে আছিলে, তেওঁৱে আমাক চব দেখালে। আৰু এয়া ফাৰ্ষ্টত ঘৰ এটা আছিলে, ৰুম এটা, তাত আমি অকণমান সময় বহি ল'লোঁ। যোন কেয়াৰটেকাৰ আছিলে তেখেতৰ লগত পাতিলোঁ আৰু তাৰপিছত ওলাই আহিলোঁ চাবলৈ কাৰণে গোটেই এৰিয়াটো। আৰু এডাল যে দেখিছে পাৰ্পল কালাৰডাল, সেইডাল হৈছে চেণ্ড পেপাৰ ভাইন। আৰু সেইটো ষ্টাৰ্টিঙত আছিলে, তাৰপিছত এনেকৈ ৰাস্তা বনাই থৈছে ধুনীয়া, ঘাঁহটো কাটি পেলাই ধুনীয়াকৈ। সেয়া আমি চাই আছিলোঁ। আৰু দুটা ছাইডেই আছিলে গছ ৰোৱা বেলেগ বেলেগ, যিহেতু এইবিলাক গছবোৰ ভালকৈ প্ৰিজাৰ্ভ কৰি ৰাখে আৰু কিবা কামত ব্যৱহাৰ কৰে, ৰিচাৰ্চ কৰিবলৈ, সেইকাৰণে ভালকৈ ৰাখিছে। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰে হয় যিহেতু। আৰু এৰিয়াটো ইমান ডাঙৰ, আমি প্ৰায় 1 কিলোমিটাৰমান খোজেই কাঢ়া হ'ল। আৰু ভিতৰ ফালে সোমাই চবতে চাবলৈ হ'লেতো আৰু টাইম লাগিব, সেইকাৰণে ইমান চোৱা নাই, মাজত পাই গৈছোঁ। আৰু চব গছতে এনেকৈ নামবোৰ লেখা আছে, লগতে চাইণ্টিফিক নেমবোৰো লেখা আছে, সেইকাৰণে সুবিধা হয় যাতে চবৰে চাবৰ কাৰণে, আৰু সেইকাৰণে চাই ইণ্টাৰেষ্টিঙো লাগে। আৰু এজোপা গছ আছিলে ইলাচিৰ, এইটো তৰাপাতটো নি? এইটো আৰু তাৰপিছত আমি এটা ছাইডে সোমাই গ'লোঁ। এটা ছাইডে মানে এইখিনি এনেকৈ গ্ৰীণকৈ কভাৰ কৰি ৰাখে, সেইফালে সোমালোঁ। আৰু অৰ্কিডো ৰাখিছে এইফালে। আৰু এইডাল গছ হৈছে ৰাম তুলসীৰ। আমাৰ ঘৰত তুলসী আছে, কিন্তু এইডাল নাই, ৰাম তুলসী। আৰু গোন্ধটো অকণমান নৰ্মেল তুলসী অকণমান বেলেগ। আৰু তাৰপিছত এডাল আছিলে, সেইখিনি হৈছে লেমন গ্ৰাছ। আৰু তেনেকৈ গোটেইখিনি নামবোৰ লেখা আছে। আৰু এইফালে আছে অৰ্কিডবোৰ, আৰু এতিয়া অৰ্কিডৰ সময় নহয় আচলতে, সেইকাৰণে ফুলা নাই, কিন্তু ফুলিলে বহুত ভাল লাগিব। এনেকৈ চাৰিওফালে অৰ্কিডখিনি ভালকৈ লগাই ৰাখিছে। আৰু এটা এনেই ফুলি আছিলে, সেই ফুলটো ৰেড কালাৰটো, সেইটো অৰ্কিড আমি চালোঁ, কিন্তু গোটেইখিনি ফুলিলে আচলতে বেছি ভাল লাগিলে হয়। আৰু মাজৰ এই ডাঙৰ গছডাল হৈছে কাজু বাদামৰ গছ, ডাঙৰ। আৰু ছাইডত এনেকুৱা বহিব পৰা জেগা আছিলে। যিসকলে চাই আছে, কেতিয়াবা যদি তিতাবৰৰ ফালে আহে বা যোৰহাট আহিলেও, যোৰহাটৰ পৰাও বেছি দূৰ নহ'ব,
ইয়ালৈ আহিব পাৰিব চাবলৈ, যাৰ এনেকুৱা প্লেন্টছ গছত ইণ্টাৰেষ্ট আছে, ভালকৈ চাব পাৰিব। আৰু জেগাটো বেছি ভিৰো নহয়, মানুহ তেনেকৈ টুৰিষ্ট বুলিতো নহয়, এনেকৈ আহি চাব পাৰে। ভাল লাগে চাই পেলাই, আৰু পৰিৱেশটো খুবেই ভাল। আৰু এইটো এনেকৈ ৰাখি থৈছে এটা জেগাত, ডাঙৰ ডাঙৰ গছবোৰো আছে। ইমান ভালকৈ বহুতখিনি চোৱা নাই, কাৰণ ৰ'দো বহুত দি আছিলে, আৰু যিহেতু ককাৰ লগত আহিছিলে সেইকাৰণে বেছি দেৰি খোজকাঢ়িবলৈও দিগদাৰ হ'ব। আমি অকণমান চালোঁ, আৰু সেই এজন কেয়াৰটেকাৰজনে আমাক দেখাই আছিলে। আৰু এইফালে মৰচা, বনচুম আৰু এটা চাইডে ৰাবাৰ প্লেণ্টেশ্যনো কৰি ৰাখিছে, আৰু এডাল ধুনা গছ। তেনেকৈ বহুতখিনি আছিলে দূৰে দূৰে। এৰিয়াটো যিহেতু বহুত ডাঙৰ হয়। আৰু এইটো হৈছে বনচুম, আৰু তেনেকৈ বহুত নাম আছিলে, চব নামবোৰ দূৰত আছে কাৰণে কিছুমান পঢ়ি চাবলৈ নহ'লে। আৰু এনেকৈ লাষ্টৰ ফালে এৰিয়াটো শেষ হৈছে যিহেতু, এনেকৈ ঘৰ এটা বনোৱা আছিলে, বাঁহ ইউজ কৰি পেলাই বনাইছে। ইমান ধুনীয়াকৈ ঘৰটো সজোৱা বনাইছে, মানে ভাল লাগিছে দেখি পেলাই। আৰু বহিবও পাৰি এনেকৈ ৰেষ্ট লৈ পেলাই। আৰু তাৰ পিছলৈ এয়া আচলতে অলমষ্ট শেষ হ'ব লৈছে, সেইকাৰণে এইফালে আৰু আগলৈ নগ'লোঁ। বহুত ইম্পৰ্টেণ্ট বস্তু। আৰু সেইডাল হৈছে খকনৰ গছ। আৰু এইফালে আছিলে অৰ্কিড মানে তেনেকৈ ফুলাটো নাই, অৰ্কিড কিছুমানহে এনে ৰাখি থৈছিলে। এয়া ৰাইট চাইডে যোনখিনি আছে এইখিনি হৈছে বেম্বু অৰ্কিড বুলি কৈছে, যিহেতু মাটিতে লগাইছে। আৰু অৰ্কিড পাৰ্কত যোনটো কাজিৰঙাত আছে তাতোতো বহুত ভেৰাইটি আছে, ৱৰ্ল্ড ফেমাছ, বহুত ভেৰাইটি আছে। ইয়াতো আছে ভেৰাইটি, কিন্তু এতিয়া অৰ্কিডৰ ফুলাৰ বতৰ নহয়, সেইকাৰণে ফুলা নাই। আৰু এনেকৈ এইখিনিত অৰ্কিডবোৰো সেই আগৰ নিচিনাকৈ লগাই ৰাখিছে। আৰু এইখিনি হৈছে লিষ্ট, যিমানখিনি অৰ্কিড তাহাঁতি ৰাখিছে, আৰু তাহাঁতৰ চাইণ্টিফিক নেম, আৰু ক'ৰ পৰা মানে আনিছে বস্তুটো, ভেৰাইটিটো, সেইটোৰ লগত ক'ত আছে জেগাখিনিতো লিখি থৈছে, যাতে বিচাৰিবলৈ সুবিধা হয়। আৰু এইডাল হৈছে বাঘ আচুৰা বুলি, বাঘে আচুৰা নিচিনা আচলতে দেখিবলৈ। আৰু এয়া মাহীয়ে তৰাপাত কৈ আছিলে ক'ত আছে বুলি, সেইটোৱে এয়া তৰাপাতটো দেখাইছে। তৰাপাতটো আচলতে অকণমান সেমেকা পানী থকা জেগাত হয়, সেইকাৰণে ইয়াত ইমান ভালকৈ হোৱা নাই, ড্ৰাই। আৰু এইটো হৈছে বিৰাজৰা, দেখিবলৈ কিন্তু ৰবাব টেঙা নিচিনা, আমি ৰবাব টেঙা বুলিয়ে ভাবিছিলোঁ। আৰু সেইডাল হৈছে নেমু টেঙা গছ, যদিও সেই গছডালৰ নাম দিয়া নাই, চাইণ্টিষ্টে ৰিচাৰ্চ কৰিবলৈ নিছেহে, তেনেকেই কৈছে দাদাজনে, কেয়াৰটেকাৰজনে। তাৰপিছত এয়া আমি আগলৈ আহিলোঁ আকৌ, আৰু এইখন দেখিছে কোনে ইনগ্ৰেট কৰিছিলে 2020 চনতে কৰা, আৰু যে এইখন পাৰ্ট হয় গ্ৰীণ ইনিচিয়েটিভৰ। আৰু 24খন ডিষ্ট্ৰিক্টত খুলিছে অসমৰ এনেকুৱা বায়'ডাইভাৰ্চিটি পাৰ্ক। আৰু এইফালে সকলোখিনি ফল মূলৰ গছ আছিলে, চেৰী, অমৰা, লিচু, বগৰী, কঁঠাল, কাষ্টাৰ্ড এপল, সকলোখিনিয়ে আছিলে। এতিয়া অকণ টাইমটো হোৱা নাই কাৰণে ফুলা নাই, আমি আৰু আগলৈ নগ'লোঁ, কাৰণ গৰমত এনেকৈ খোজকাঢ়ি থাকিবলৈ অকণমান অসুবিধা হয়। যদি খোজকাঢ়িব পাৰে আপোনালোকে আহিব পাৰিব, ভাল লাগে বিৰাটে পৰিৱেশটো। আৰু এড্ৰেছটো মই কেপশ্যনত বা ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰিব। আৰু আজি ব্লগটো ইমানেই আছিলে, আকৌ নেক্সট ব্লগত লগ পাম, তেতিয়ালৈকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।